গাইস অসমবাসী গাইস কি খবৰ আশা কৰি সকলোকে খবৰ ভাল মোৰো খবৰ ভাল আজি এটা নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ বহুত দিন মূৰত ফাইনেল পৰীক্ষা দিল আৰু ফাইনেল পৰীক্ষা তাৰপিছত আৰু নতুন ব্লগলৈকে আহিলোঁ কাৰণ এবাৰে জব চলি আছে কাৰণ ব্লগৰ কাৰণে যিহেতু আজি মামা ঘৰত যাবলৈ ওলাইছোঁ মা আৰু মই তো ব্লগ মামাহঁতৰ ঘৰলৈ যাওঁ কি কি দেখুৱাব মামাহঁতৰ ঘৰলৈ কি আয়োজন কৰিছে এই ভিডিঅ'টো শেষলৈকে চালেহে গম পাব ব্লগ পাম্বাছ কাটি লওঁ বহুতখিনি লাভ হৈছে এই বিল্ডিঙত তলতে কাটি লওক ঘৰলৈ আহি পালোঁ ইফালে পূৰা ৰাধা দুয়োতে ইফালে বাগাত দি আছোঁ পিছদিনা গা ধুই বাগাত দি আছোঁ ইফালে এইটো চলি কাটি আহিছোঁ পাম্বাৰীত যিহেতু আহিলোঁ এতিয়া গা ধুই অলপ ৰেষ্ট ল'লোঁ চাহ পানী খাই দি ল'লোঁ ৰেষ্ট লৈ দিলোঁ অলপ পিছতে ওলাই যাম ব্লগ আছোঁ এতিয়া তাৰ ঘৰলৈ এইটো আমাৰ এসপ্তাহ আগত বিয়া পাতিছিল সেইটো আজি যিহেতু আঠমঙলা যিহেতু কোনোবা পাতে যাই আছোঁ তাৰ হাতত কোনোবা খাবলৈ ব্লগ নিজৰ তো কৰিমেই গধলো লিখি বাতে দিও হাজোৱা কিমান আৰু কৰিমে মই এনা ভাবিলেও নোৱাৰো মই ভাবিলে ভাগৰো কিয় কৰ এনেখন তাৰ ঘৰৰ পৰা ইফালে যাই আছোঁ ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব মই এইটো নতুন চেনেল সকলোকে মোৰ আগত যেনেকৈ মৰম দিওঁ সেনেকৈ মৰম দিব আশা কৰিছোঁ বহুতে মৰম দিব আৰু চেনেলটো সকলোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিহেতু এইটো এনে সৰু সুৰা ভিডিঅ' আছিল বক কৈ আছিল যাতে ইতিমধ্যে ভিডিঅ' অহা নাই ভিডিঅ' অহা নাই মোক সকলোৱে কৈ আছিল এইটো মই যে সৰু সুৰাকৈ ভ্লগ বনাইছোঁ আৰু ইয়াৰ পিছতে আহিব মই ধামাকা ব্লগ আহিব ইয়াৰ পিছতে অলপ প্লেন কৰি দিছোঁ ক'ত যাম ক'ত নাযাম এইটো ভিডিঅ'টো আহিব সকলোৱে আহিব এইটো অলপ কুদিমান দেৰি হ'ব সেইটো আজি ভিডিঅ'টোলৈ এইখিনিয়ে আছিল আজিলৈ বাই বাই ব্লগ